বৰ্তমান সময়ত ভাৰতীয় ক্ৰিকেট জগতত দুটা নাম বহুত চৰ্চা হৈ আছে আৰু তাৰে এটা নাম হ'ল মহম্মদ সিৰাজ আৰু আনটো নাম হ'ল সঞ্জু চেমছন। মহম্মদ সিৰাজ ODI ৰেংকিঙত 1 নম্বৰ স্থান দখল কৰি তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ একেবাৰে উচ্চ শিখৰত এতিয়া। কিন্তু সঞ্জু চেমছনৰ ক্ষেত্ৰত এই কথাটো একেবাৰে বিপৰীত। এতিয়া এনেকুৱা এটা পৰিস্থিতি আহি পাইছে য'ত সঞ্জু চেমছনৰ ক্ৰিকেট কেৰিয়াৰৰ অন্ত হ'ল নেকি তাক লৈ প্ৰশ্ন উঠিছে। অষ্ট্ৰেলিয়াৰ এগেইনষ্টত হ'ব লগা ODI সিৰিজৰ স্কোৱাডটো আহি গৈছে, কিন্তু প্ৰত্যেকবাৰৰ দৰে এইবাৰো বাদ পৰিল সঞ্জু চেমছন। কিন্তু কিয়, কোন দাবী ইয়াৰ বাবে, আৰু ইয়াক চাই কি ক'লে পূৰ্ব ভাৰতীয় খেলুৱৈ ইৰফান পাঠানে, তাক লৈ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। টেলেণ্ট থাকিলে যে সব ঠিকে চলিব তাৰ কোনো গ্যাৰাণ্টি নাই। কিছুমান মানুহৰ টেলেণ্ট থাকিলেও তেওঁলোকৰ লগত ভাগ্যটোৱে লগ নিদিয়ে, আৰু এই কথাটো যেন সঞ্জু চেমছনৰ লগত 100% মিলি যায়। টেলেণ্টটো সঞ্জু চেমছনৰ আছে, কিন্তু সঞ্জু চেমছনৰ সিলেকশ্যনৰ ক্ষেত্ৰত সঞ্জু চেমছনৰ ভাগ্যই তেওঁৰ লগত কেতিয়াও লগ নিদিয়ে। যোৱাবাৰ T20 ৱৰ্ল্ড কাপ খেলা হৈছিল, আৰু T20 ৱৰ্ল্ড কাপত সঞ্জু চেমছনক এইকাৰণে সুযোগ দিয়া হোৱা নাছিল যে সঞ্জু চেমছন এজন ODIৰ ভাল পাৰফৰ্মেঞ্চ দেখুওৱা বেটছমেন হয়। তো সঞ্জু চেমছনক যিটো ODI মেচ হ'ব, এইবাৰৰ কথা কোৱা হৈছিল 2022ত কোৱা হৈছিল যে 2023ত ODI মেচ হ'ব। তো ODI মেচত সঞ্জু চেমছনক সুযোগ দিয়া হ'ব, কিন্তু সঞ্জু চেমছন ODI যিখন ৱৰ্ল্ড কাপ হ'ব এইবাৰ, এই ৱৰ্ল্ড কাপৰ স্কোৱাডত নাইতো নায়ে। যিখন এছিয়ান গেমছ হ'ব, সেই এছিয়ান গেমছতো নাই। তাৰ উপৰিও কালিৰ পৰা অষ্ট্ৰেলিয়াৰ লগত এখন ODI সিৰিজ খেলা হ'ব, তাতো সঞ্জু চেমছনৰ নাম নাই। যদিও সঞ্জু চেমছনৰ নাম যিটো এছিয়া কাপ হ'ল এইবাৰ 2023ৰ এছিয়া কাপৰ স্কোৱাডত আছিল, কিন্তু এছিয়া কাপৰ স্কোৱাডত এজন বেকআপ প্লেয়াৰ হিচাপে আছিল। তথাপিও যেতিয়া KL ৰাহুল ফিট হৈ খেলিবলৈ গ'ল, তেতিয়া সঞ্জু চেমছনক শ্ৰীলংকাৰ পৰা পঠাই দিয়া হৈছিল। ODIত সঞ্জু চেমছনে 13টা মেচ খেলিছে, তাৰ ভিতৰত তেওঁ 390 ৰান বনাইছে, য'ত 55 এভাৰেজ আছে আৰু ষ্ট্ৰাইক ৰেট 100+ আছে। তো এনেকুৱা এটা ভাল পাৰফৰ্মেঞ্চ দেখুওৱা প্লেয়াৰক যে টিমৰ পৰা বাহিৰত ৰখা হয়, এইটো বহুত ভাবিবলগীয়া কথা। কিন্তু ইয়াতকৈ আৰু এটা ডাঙৰ কথা হ'ল যে যি অষ্ট্ৰেলিয়াৰ লগত যি 3টা ODI সিৰিজ খেলা হ'ব, তো সেই 3টা সিৰিজৰ প্ৰথম যি দুটা মেচ হ'ব, সেই মেচ দুটাত সকলোকে চান্স দিয়া হৈছে, কিয়নো সেই মেচ দুটাত ৰোহিত শৰ্মা, বিৰাট কোহলি, হাৰ্দিক পাণ্ডে এইসকল প্লেয়াৰে নেখেলে। তো সেইসকলৰ বিপৰীতে তিলক বৰ্মা, ৱাশ্বিংটন সুন্দৰ এইসকল প্লেয়াৰক সুযোগ দিয়া হৈছে। আচ্ছা ঠিক আছে, য়ংষ্টাৰ আছে, তেওঁবিলাকক সুযোগ দিয়াটো বহুত ভাল কথা, কিন্তু সঞ্জু চেমছনৰ দৰে ডাঙৰ এজন প্লেয়াৰক যিয়ে কনচিষ্টেণ্টলি ODIত ভাল পাৰফৰ্মেঞ্চ এটা দেখাই আহিছে, তেওঁক ৰোহিত শৰ্মা, বিৰাট কোহলি এইসকল প্লেয়াৰৰ অনুপস্থিতিটো যদি চান্স দিয়া হোৱা নাই, তেতিয়াহ'লে ভৱিষ্যতত যে সঞ্জু চেমছনৰ কেৰিয়াৰটো কিমান অন্ধকাৰ সেইটো আপুনি ইয়াতেই চাব। আৰু ইয়াক চাই পূৰ্ব ভাৰতীয় খেলুৱৈ ইৰফান পাঠানেও এটা টুইট কৰিছে। তেওঁ টুইটত কয় যে মই যদি সঞ্জু চেমছন হ'লো হয় দেন মোৰ বহুত বেয়া লাগিলে হয়। তো গাইজ, আপোনালোকে কি ভাবে, সঞ্জু চেমছন টিম ইণ্ডিয়াত চান্স পাব লাগে নে নাই, কমেণ্ট কৰি জনাব। আৰু যদি আপুনি ক্ৰিকেট ৰিলেটেড এনেকুৱা ধৰণৰ ক্ৰিকেট আপডেট বিচাৰে দেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।